আজি এটা নতুন ধুনীয়া জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। চাওক, এয়া মই বৰ্তমান এয়াৰপৰ্টত আছোঁ। এয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। ত' আজি মই এফালে গৈ আছোঁ। ক'ত গৈ আছোঁ, কি কথা, সেইখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ইয়াৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰিম। আমাৰ 11:05 বজাত আছে ফ্লাইট। ত' আমি দেখুৱাম ভিতৰত কেনেকুৱা কি চাম। আজি মজা লাগিব চাই, ওপৰৰ পৰা চাম কেনেকুৱা লাগে। মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব। চ' ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো চাওঁ কেনেকুৱা হয়, ভালে হয় নে বেয়াই হয়। চ' আপোনালোকক জনাই থাকিম, চাই থাকিব। এয়া চাওক, এয়াৰপৰ্টৰ ভিতৰত কি কৰিম, আৰু 1 ঘণ্টা আছে, সেইকাৰণে এয়া দোকানকে চাই আছোঁ আৰু মানুহবিলাক চাই আছোঁ, দোকান চাই আছোঁ। এইবিলাক এয়াৰপৰ্ট। চ' এইবিলাক আছে, কিবাকিবি হেডফোন আছে, এইবিলাক চাৰ্জাৰ আছে, চব আপোনাৰ লাগতিয়াল বস্তুখিনি পাই যাব। খালি দামটো বহুত কম আৰু, গম পাইছেই নহয়, কম নে বেছি। এইবিলাক চাওক, ইয়াতে এইবিলাক আপুনি চব মোবাইল কভাৰ্ছবিলাক পাই যাব। মোবাইল কভাৰ্ছ আপুনি নিজে চাই পেলাই ল'ব পাৰে। এইফালে আছে বেকাৰী আছে, এইফালে গোটেই মানুহখিনি ইয়াতে এনেকৈ বহি আছে। চাওক, কি বঢ়িয়া লাগিছে, বহুত ধুনীয়া আমাৰ এয়াৰপৰ্টটো। ইয়াতে চাওক, ইয়াৰ ৰিপ'জৰ এটা আউটলেটো আছে ইয়াতে। ইয়াতে আপুনি ইচ্ছা কৰিলে ল'ব পাৰে, খাব পাৰে। ৰিপ'জ। চ' মই ভিডিঅ'টো কণ্টিনিউ কৰিম, আপোনালোকে চাই যাব। এয়া, এইটো মই আহিছোঁ আৰু কিবাকৈ চাওঁ কি হয়। চ' এইফালে আৰু চাওক, এইফালে পুমা, এইটো শ্ব'ৰুম এটা আছে। এইফালে নোসোমাওঁ বাৰু। চ' ইয়াতে গোটেইবিলাক কালেকশ্যন আছে, চব ৰাখিছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে ছিকিউৰিটি চেক হৈ আছে। ছিকিউৰিটি চেক, আমি এইফালেদিয়ে সোমালোঁ। এইফালে চব বহি আছে। ত' ময়ো অলপ গৈ বহোঁ, অলপ ৱেইট কৰোঁ, তাৰপিছত আমি যাম। চ' আপোনালোককো দেখুৱাই যাম, চাই থাকিব। এয়া চাওক, কিমান মানুহ ভিৰ। আমাৰ গেট নাম্বাৰ 5 আছিলে, এতিয়া গেট নাম্বাৰ 5ৰ পৰা 8লৈ চেঞ্জ হ'ল। সেইকাৰণে আমি এইফালে গুচি আহিলোঁ ওপৰলৈ। অ'কে, আমাৰ ফাইনেল চেকিংটো হৈ গ'ল। এতিয়া আমি আহি আছোঁ মেইন জেগাত, য'ত আমাৰ ফ্লাইটখন ৰখি আছে। চ' ইয়াতে চেকিংখন, ইণ্ডিগ'ৰ ফ্লাইট ইয়াতে ৰখি আছে। আমি এইফালেদি আহিলোঁ। এইবিলাক ট্ৰেক্টৰে লৈ গৈ আছে তাৰ লাগেজবিলাক। এইখন আমাৰ প্লেনখন ইয়াতে ৰখি আছে, হয় আমাৰ। চ' মই ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক এইখন। চব কি মজা লাগিছে। চ' আমি ইয়াতে এণ্ট্ৰি কৰি আছোঁ। ইয়াতে আমাক চেকিং কৰি দিলে, এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ ভিতৰত। চ' চাই থাকক, মই ভিতৰত দেখুৱাই আছোঁ কেনেকুৱা। চ' এনেকুৱা হয় ভিতৰটো, চাওক। মোৰ ছিট নাম্বাৰ হৈছে 18D। ত' মই দেখুৱাই আছোঁ ৰ'ব। ভিতৰটো চাই লওক। চ' ফাইনেলি আমি উইণ্ডো ছিটত বহি ল'লোঁ। এয়া চাওক, আমি বহি ল'লোঁ ইয়াত। এতিয়া 11:05 বজাত উৰা মাৰিব। এইখন চাওক, তাৰপিছত আমাৰখন যাব। এইখন চাওক, এখন লেণ্ড কৰিছে। এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি ভালে কুশলে পালেগৈ হয় আৰু। ভগৱান, জয় জগন্নাথ, জয় বিশ্বকৰ্মা। উঠিলে। এয়া চাওক, ডাৱৰ, চব ডাৱৰ আজি। ডাৱৰৰ মাজে মাজে গৈ আছে ফ্লাইটখন। তললৈ একো দেখাই যোৱা নাই, ঝাটকা দি আছে অলপ। একদম আন্ধাৰ দেখা গৈ আছে। আকাশখন চাওক না, কেনেকুৱা
হেল্ল' গাইজ, এয়া চাওক এয়াৰপ্লেনৰ টয়লেট কিমান অকণমান ঘূৰিবলৈকে নতুন। এয়া চাওক প্লেন আহি তল পাই গ'ল। এতিয়া তললৈ নামি আছে, লাহে লাহে তললৈ নামি আছে। এই বিল্ডিংবিলাক চাওক, বিল্ডিং পাই গ'লোহি মানে কলকাতা এয়াৰপৰ্ট পাইছোঁহি আৰু। ঘৰবিলাক কিমান সৰু সৰু দেখি। আমি একদম তলত আহি গ'লো এতিয়া লেণ্ড কৰিব আৰু। একদম তল পাই গ'লো চাওক। আমাৰ ৰানৱে নামি আছে। চ' ফাইনেলি আমি নামিলোঁ। চাওক এয়া লেণ্ড কৰিলে ভালে ভালে। এতিয়া আমি নামিব লাগিব। আমাৰ জাৰ্ণি কমপ্লিট হ'ল। আজি দেখুৱালোঁ আপোনালোকক ফ্লাইটত কেনেকুৱা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। একদম মজা এক্সপিৰিয়েঞ্চ। কলকাতা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। চাওক আমি এইখন ফ্লাইটতে আহিলোঁ। এয়া মানুহ নামি আছে, আমিও নামি আহি এয়া আমি গাড়ীত বহিছোঁ। আৰু আমাক এতিয়া গাড়ীয়ে লৈ যাব বাহিৰলৈ। এয়া আমি অহা ফ্লাইটখন এখন যথেষ্ট ডাঙৰ আৰু ধুনীয়া। গো এয়াৰ, থেংক ইউ গো এয়াৰ। মইতো এইবাৰ প্ৰথম উঠিলোঁ, তো এক্সপিৰিয়েঞ্চটো বেয়া নহয়, বঢ়িয়া, একো টাৰ্বুলেঞ্চ হোৱা নাই, মজা, যথেষ্ট ভাল লাগিছে। স্মুথ আছিলে ওপৰত, তললৈ আহোঁতে খালি অকণমান হৈছিলে, আজি অলপ ডাৱৰীয়া আছে, ভাল লাগিল। ত' আমি নামি দিলোঁ। এয়া আমাৰ বাছে আহি থৈ গ'ল। কলকাতা এয়াৰপৰ্টটো যথেষ্ট ডাঙৰ, বা মজা। চাওক কিমান ডাঙৰ, এইবিলাক বেগবিলাক গৈ আছে। এইফালে এস্কেলেটৰ আছে, এইফালে চাওক ধুনীয়া ডেক'ৰেশ্যন। ৱাও, মজা লাগিছে, বহুত ধুনীয়া হয় কলকাতা এয়াৰপৰ্টটো। চ' আমাৰ জাৰ্ণিটো ইয়াতে কমপ্লিট হৈছে। চ' আপোনালোকক এইখিনি দেখালোঁ, কেনেকুৱা পাই জনাবচোন। ভাল লাগিলে, যদি ভাল লাগে এটা কমেণ্ট কৰিব।